নতুন রাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এইটো গঠন যে কৰিছে এইটো আমি ওয়েলকাম জনাইছো। এটা গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে এটা নতুন দল খুলিবলৈ বা পাৰ্টি গঠন কৰিবলৈ। খালি পাৰ্টি গঠন কৰাই নহয়, কোনোবা যদি ব্যক্তিগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচাৰে, ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচনত নামিব বিচাৰে, তেতিয়াও তেখেতৰ অধিকাৰ আছে, ইণ্ডিভিজুৱেল ব্যক্তিৰ অধিকাৰ আছে। এইটোতো মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে। খালি এইটোৱে কথা, তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিলে হয়। অল্টাৰনেটিভ পাৰ্টি ৰাখিছে, তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই এইটো পাৰ্টিত মানে যাব লাগে তেনেকুৱা এটা কিবা দেখাইছে। কিন্তু চব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি, আজিলৈকে মানে ভোট দি আহিছে। গতিকে আৰু টাইমিংটো অলপ লেট হ'ল, নিৰ্বাচন আহি আছে, 5 মাহ আছে নিৰ্বাচনত। এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে, কেতিয়া জিলা কমিটি গঠন কৰিব, কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব, কেতিয়া প্ৰাইমাৰী গঠন কৰিব, কেতিয়া বুথ কমিটি গঠন কৰিব। কমিটি গঠন কৰোঁতে নিৰ্বাচন আহি গুচি যাব। গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল, লেট হ'ল বুলি মই ভাবোঁ। আৰু যিহেতু গঠন কৰিছে, মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব। UPPL বুলি নহয়, কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক। ৰিজাল্ট যেতিয়া ওলাব, যিমান নোটাই পাব, নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে।